নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু মই আজি আপোনালোকক মোৰ আমাৰ গাঁৱত কিছুদিনৰ আগতে এখন এটা অনুষ্ঠান আছিলে। সেই অনুষ্ঠান ভাগত এভাগ এখন নাটক কৰিছিল আৰু নাটকখনৰ এটা সৰু চৰিত্ৰত মই অভিনয় কৰিছিলোঁ। ভাবিছোঁ কি ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক সেই অভিনয়ৰ এটা দৃশ্যাংশ দেখাওঁ বুলি। কিন্তু বন্ধুসকল, আপোনালোকে মোৰ অভিনয় দেখি একেবাৰে নেহাঁহিব, কাৰণ মোৰ অভিনয় কৰাৰ অভিজ্ঞতা একদম নাই। তথাপিতো যেহেতু মই অভিনয় কৰিছিলোঁ, সেইকাৰণে ভাবিছোঁ কি মই অভিনয়ৰ এটা দৃশ্যাংশ আপোনালোকক দেখাওঁ। গতিকে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ।
উৎসৱ এই বিদ্যুতিক কুঁৱৰক বন্দী কৰিব লাগে। ৰজাৰ বাবে আহোম ৰাজকোঁৱৰসকলক অন্তৰ্ভুক্ত